हेलो फ्रेंड्स गुड मॉर्निंग की खबर আপোনালোকৰ আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে ময়ো ভাল পালো গা মানে অলপ অলপ সৰ্দি আছে বাকি ঠিকে হৈছে আৰু আজি ৰিপাব্লিক ডে হ্যাপি ৰিপাব্লিক ডে সকলোকে এতিয়া ভিডিওটো এতিয়া ষ্টাৰ্ট কৰিছো দিনটোত কি কৰো কি নকৰো আপোনালোকক দেখাই থাকিম ভিডিওটো শেষলৈকে চাই থাকিব বলা ভিডিওটো ষ্টাৰ্ট কৰি আধুই ঠাণ্ডা লাগিছে ভাবিছো অকমান ৰ'দত বহো কমান ৰ'দ পোৱাও আজি ৰ'দ দিছে আৰু বতৰ ভালে আজি ৰাতিপুৱা টাইমটো ৰ'দ দিয়ে তাৰপিছতহে নিদিয়ে এটা বহি বহি টেঙা খাব লাগিছিলে বগৰী থাকিব লাগিছিলে বগৰী চবৰি নাই নাই কাহ হৈ আছে আৰু বগৰী কিন্তু খাবলৈ মন গৈ আছে আৰু আজি আপোনালোকে কি কৰি আছে ক'বচোন ৰিপাব্লিক ডে চিকেন আনিছে চিকেন ধুইছোঁ তাৰপিছত অমিতা দাইলৰ অমিতা দিম আৰু এইফালে মাছ বিলাহী বনাম এইবিলাকে এটা বনাব ষ্টাৰ্ট কৰোঁ মানুহজনৰ কোনোবা আহিব সেইকাৰণে এইবিলাক আনিছে এটা বনাব লাগিব অফিচৰে কোনোবা সেইকাৰণে বনাওঁ পটপটে এতিয়া 12টা বাজিলে এতিয়া মই বনাওঁ মই বিলাহী কাটি থৈছোঁ মাছ বনাবলৈ আৰু পিঁয়াজ আৰু আদা নহৰুখিনি এইখিনিতে থেথেলি ল'ম এইটোত খুন্দনাটোত আৰু এয়া মাছখিনি অকণমান গৰম হ'ব দিছোঁ ঘৰৰ পৰা আনাই মাছ আৰু এয়া বিলাহীখিনি বনাইছোঁ অলপ সিজাই দিছোঁ আৰু এতিয়া মাছ দি দিছোঁ মই আৰু এইবিলাক মিঠাই আনিছিলে খালোৱে আৰু অলপ দেখাইছোঁ মই পাহৰি গ'লোঁ দেখাবলৈ আৰু এতিয়া চিকেন মেৰিনেট কৰি লৈছোঁ আৰু ইয়াতে মই চব দি দিছোঁ আদা নহৰু অলপ থেথেলি দিছিলোঁ যে মিহি কৰি দিয়া নাই সেইটো আৰু এয়া গোটেইখিনি মছলা দি দিছোঁ আৰু এয়া পিঁয়াজ এতিয়া বনাওঁ তেল দিছোঁ তেল গৰম হ'ল আৰু মই পিঁয়াজ দি দিলোঁ এটা তেজপাত দিছোঁ আৰু লং ইলাইচি দিছোঁ এইখিনি ভাজি লৈছোঁ অলপমান এতিয়া মই চিকেনটো দি দিছোঁ আৰু মই চিকেনটো লৰাবই পৰা নাই চাওকচোন এটা হাতেৰে কি কৰিছোঁ এখন হাতেৰে মই মোবাইলটো ধৰি আছোঁ আৰু এখন হাতেৰে লৰাই আছোঁ সেইকাৰণে আৰু এতিয়া মই ভালকৈ লৰাই ল'লোঁ মোবাইলটো থৈছোঁ দে থৈ কিনে লৰালোঁ মই মোবাইল ধৰা মানুহ নাই যে সেইকাৰণে অসুবিধা হয় অকণমান তাৰপিছত এতিয়া বনাওঁ কেনেকৈ বনাওঁ দেখাই আছোঁ এতিয়া ভাজি ল'ম অলপ দেৰি এয়া অকণমান ঢাকনি লগাই দিম মই তাৰপিছত পানী ব্যৱহাৰ নকৰোঁ এয়া চিকেনৰ পৰা এনেও পানী ওলাই যায় সেইকাৰণে পানী লাষ্টত অকণমান দিম কিন্তু এতিয়া ভাজি থাকিম পানী নিদিয়াকৈ এয়া আমাৰ চিকেন ৰেডি হৈ গ'ল গোটেইখিনি দেখাব নাপালোঁ অকলে কাম কৰি থাকোঁ আৰু এয়া এতিয়া খাব দিছোঁ মানুহজন আৰু দাদাজনে খাই আছে এতিয়া তেওঁলোকে খাই আছে আৰু মই অলপ পিছত খাম কিবা লাগিব পাৰে ন সেইকাৰণে তেওঁলোকে খাই উঠাৰ পিছত মই এয়া মই ভাত খাব লৈছোঁ আৰু এয়া চিকেনটো ইমান টেষ্টি হৈছে নহয় সঁচাকৈ বহুত বেছি ভাল লাগিছে আন দিনাতকৈ মানে আজি বেছি ভাল হৈছে ভাবিছোঁ এনেকৈয়ে চিকেন বনাই খাম কেনেকুৱা দেখিছে আপোনালোকে ক'বচোন চিকেনৰ কালাৰটো বহুত ধুনীয়া হৈছে খাবলৈ ভাল হৈছে আৰু মেৰিনেট কৰি থৈ দিলে এনেও ভাল হয় আৰু আদা নহৰুটো একদম পিচি দিয়াতকৈ অকণমান থেথেলি দিলেই ভাল লাগে তো এনেকৈ বনাই চাবচোন আপোনালোকেও এতিয়া মই ভাতকেইটা খাই লওঁ হাই ফ্ৰেণ্ডছ গুড ইভিনিং আমি এতিয়া চাহ খাওঁ আৰু আজি ভাবিছিলোঁ অকণমান ওলাই যাম জ্বৰ হোৱাৰ পৰা ঘৰতে সোমাই আছোঁ ক'তো যোৱাই নাই সেইকাৰণে ভাবিলোঁ আজি অকণমান ওলাই যাম কিন্তু বৰষুণ দিলে বৰষুণ দিয়াৰ কাৰণে ক'তো যাব নাপালোঁ এয়া কি কৰিছা কাঁহী বাতি ধুইছোঁ সঁচাকৈ ভাত খাই কিনে ইমান বাচন ওলালে আলহী আহিলে যে সেইকাৰণে বাচন ওলালে এতিয়া আধা তেতিয়া ধুলোঁ আৰু এতিয়া ধুই আছে মই ধোৱা নাই পিছে তেওঁ ধুইছে মোৰ জ্বৰ হৈ আছে যে তাৰপিছত আৰু এতিয়া চাহ বনাওঁ আৰু আজি সব খানা মই বনাইছোঁ কেনেকুৱা হৈছিলে
ধুনীয়া আছে টেষ্টি পুৰা কোনটো বেছি টেষ্টি হৈছে চবেই টেষ্টি হৈছে পানী খাব এতিয়া গৰম পানী ভাল লাগিছে ঠাণ্ডা কমি আছে ন তোমাৰ পানী হিচাপে পানী খাই দিয়া মই চাহে বনাওঁ ডাইৰেক্ট লাল চাহ ন এয়া চাহ ৰেডি একদম চেনি তেনি দিয়া নাই চাহত লাল চাহ আৰু মিঠাই মই এটাই খাম এইটো মিঠাই খাম এইটো মিঠাই এইটোত ইমান মিঠা চিঠা নাই বাকীকেইটা মিঠাই এইটোও ইমান নাই বেচনৰ হয় বাকী খাই লওঁ এতিয়া খাবলৈ ৰেডি পূৰা এতিয়া আমি ৰুটি সেকি আছোঁ নে আজি ৰুটি খাম ৰুটিয়ে খাওঁ কেতিয়াবা ভাত খাওঁ কেতিয়াবা ৰুটি খাওঁ এনেকুৱাই আৰু ইয়াতে খেলি আছোঁ আৰু দিনৰে আঞ্জা আছে এইবিলাক গৰম কৰিম দালি আছে চব আছে ভাতো আছে তুমি ভাতো খাব পাৰিবা কোৱা চবে আমি ৰুটি চুটি বনাই আছোঁ আৰু খাই মেলি আৰু হ'ম গতিকে আৰু ভিডিঅ' বেছি দীঘলীয়া নকৰে বাইদেৱে কৈছে আৰু গতিকে ইমানতে আজি ভিডিঅ'টো শেষ হ'ব আকৌ নেক্সট নতুন এটা ব্লগৰ সৈতে আপোনালোকক আকৌ লগ পাম নতুন এটা টপিক লৈ এনে ব্লগিঙৰ ৰিলেটেড চ' আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাইদেউ যদি কিবা কয় ক'ব আৰু উপায় নাই আজিৰ ভিডিঅ'টো এতিয়া শেষ কৰিছোঁ খাওঁ এতিয়া আমি গৰম ঠাণ্ডা হ'লে খাই বেয়া লাগিব ন এতিয়া খাওঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে কি কৰিব ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়া মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন জলদি পাব আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ বাই বাই কোৱা বাই বাই বাই